সকলোকে নমস্কাৰ জনাইছোঁ মইনাটা মিনি ব্লগৰ পৰা আপোনালোককতো কইনা ঘৰৰ বিয়া বা জোৰোণ ৰিচিপশ্যনৰ ভিডিঅ' আগবঢ়ালোৱেই। আজি আহক দেখাওঁ দৰা ঘৰৰ পাৰ্টি। এয়া ৰাতিপুৱাই গ'লোঁ, সেইদিনা অকণমান বতৰটো কিন্তু ডাৱৰ আছিলে। মই গ'লোঁ দৰালৈ বুলি মানে আমাৰ জোৱাইলৈ বুলি প্ৰেজেণ্ট কিনিবলৈ। কইনা প্ৰেজেণ্ট দিয়া হৈ গ'ল, কিন্তু আমাৰ মানে জোৱাইৰ কাৰণে প্ৰেজেণ্ট কিনাই হোৱা নাই নহয়। ইয়াতে এখন কাঁহৰ দোকান আছে, পূব বাণীপুৰ বুলি কয়, ডিব্ৰুগড়তে। তাৰ গৈ পালোঁগৈ, তাতে শৰাই চালোঁ, খুব ধুনীয়া ধুনীয়া শৰাই, কাঁহৰ কাঁহীবাতি, গামলা, মানে ঢেৰ কিবা কিবি চাইছিলোঁ আৰু, কিন্তু লাষ্টত আমি শৰাই ল'লোঁ আৰু ঘৰলৈও এখন ল'লোঁ, যিহেতু দৰকাৰ হৈয়ে থাকে নহয় জানো। তাৰপিছত আহি একেবাৰে সন্ধিয়াহে লগ পাইছোঁ, যিহেতু আমি সন্ধিয়া গৈছোঁ। আমাৰ কইনা ঘৰৰ গোটেইখিনি আমি একেলগে গৈছোঁ 3খন গাড়ীত, মানে দৰা ঘৰৰ পাৰ্টি খাম বুলি। ৰিচিপশ্যন এয়া খুব ধুনীয়া বিবাহ ভৱনত দিছে তেহেঁতৰ বৰমালা পিন্ধোৱা ফটোখন লগাই থৈছে আৰু ডেক'ৰেশ্যন চাকচোন বৰ ধুনীয়া লাগিছে নহয় জানো। তাকে আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকেতো ক'বই যে ভনীয়েকৰ বিয়া পাৰ্টি বা ৰিচিপশ্যনৰ হেৰি দেখালে, কিন্তু জোৱাইকৰ নেদেখালে, গতিকে কেলেনো নেদেখাম। এয়া জোৱাই ঘৰৰ পাৰ্টিৰ দিনা অকণমান, কিন্তু একে লাষ্ট মমেণ্টতহে লৈছোঁ দেই, যিহেতু বহুত ভিৰ আছিলে। ভিৰ কমাৰ পাছতহে আৰু কুহিক বোলো অকণমান ভিডিঅ' কৰি দিয়া। মোৰ দেখিছে খোপা বন্ধা নাই, চুলি মেলি গৈছিলোঁ, একেবাৰে ফুল আহি তলত পালেহি। তাৰপিছত এয়া অকণমান কইনা দৰা তেতিয়া বহি আছিলে, মানুহ যিহেতু সমাগম কমিছে, তেতিয়াই তেহেঁতক সুধি আছোঁ কেনেকুৱা লাগিছে, ফিলিংছ কেনেকুৱা। আমাৰ দৰা হাঁহিছে আৰু তাক জোকাই আছিলোঁ, তাই যে ইমান ধুনীয়াকৈ মেকআপ ল'লে, তুমিও ল'ব লাগিছিলে। এই নাই চুম্মা, মই মেকআপ নল'লেও হ'ব বোলে। আৰু তাক কৈছোঁ এতিয়া প্ৰথমে কাক থেংকছ দিবা, কৈছে নাই ভগৱানকে দিম। ঠিকেই, প্ৰথমে ভগৱানক থেংকছ দে, তাৰ পাছতহে আৰু বাকী, হয় নাই। তেনেকৈ অকণমান জোকালোঁ আৰু আমাৰ কইনাৰ মাত ভাঙি অৱস্থা বেছি, যিহেতু 3-4 দিনৰ পৰা, ক'ত 3-4 দিন, 6-7 দিনৰ পৰা মানে টোপনি ক্ষতি বা কথা চথা বেছি পতা হৈছে ন, গোটেই মাত ভাঙি আমাক অৱস্থা নাই ৰিমাৰ। তাৰপিছত এয়া অকণমান তেহেঁতৰ লগত বহিলোঁ, কথা পাতিলোঁ। তাৰপিছত তেতিয়া কিন্তু মানুহ কমিছে আৰু লাহে লাহে, একে লাষ্ট মমেণ্ট, প্ৰায় সময় হৈছে 10টামান বজাত দেই। তাৰপিছত আমি খাবলৈ বুলি গ'লোঁ আৰু খোৱাখিনিতো আমাৰ কইনা ঘৰ মানে ৰীমাহঁতৰ পাৰ্টিৰ দিনাতো ভিডিঅ' কৰাই নহ'ল। এইদিনা কিন্তু মই পাহৰা নাই, অকণমান ভিডিঅ' ক্লিপ লৈছোঁ। একেবাৰে লাষ্ট আমাৰ কইনা ঘৰৰ মানুহখিনি, এয়া বৰুৱানী বাইদেউ মাটন নাখায়, যিহেতু বৰুৱানী বাইদেউৰ প্ৰেছাৰ বা এনেকৈ প্ৰব্লেম আছে। তেওঁ চিকেন লৈছে আৰু বইল ফিছ বহুত টেষ্টি আছিলে, মই কিন্তু মাটন, বইল ফিছ, পনীৰ নাই লোৱা, বাকী হানি চিকেন আছিলে, নান আছিলে, এনেকৈ ল'লোঁ। তাৰপিছতে কইনাৰ বৌয়েক, এইফালে মামীয়েকৰ ল'ৰাটো, আৰু এই ভিডিঅ'টো আচলতে কৈছিলোঁ মামায়েকক দেখাবলৈ। মামায়েক তাৰমানে পাৰ্টিৰ দিনা নাহিলে, ভাগৰ লাগিছে ন গোটেইকেইদিন কাম কৰি, মানে মামীহঁতকে পঠিয়ালে। আৰু আমি গোটেইখিনি আমাৰ কইনা ঘৰৰ যিমান মানুহ আছে, আজি খাই আছে দেখিছে, সকলোখিনি কইনা ঘৰৰ মানুহ, তাতে 2-এজন গেষ্ট আছে বাৰু। খুব ধুনীয়াকৈ খাই মেলি ঘৰলৈ আহিলোঁ। একে পিছদিনাহে আপোনালোকক লগ পাইছোঁ দেই। বিয়া বুলি তিয়হ দেখিছেনে, গছতে বুঢ়া হৈ গৈছে। মিষ্টাৰে বোলে অকণমান বাৰীখনত চকু কাণ দিবা, মই বোলো হয় দিয়া, তুমিও দিয়া ময়ো দিওঁ, দুয়োজনে এনেকৈ কথা পাতি ভিডিঅ' ক্লিপ এটা লৈছিলে, কুঁহিয়ে লৈছিলে বাৰু ভিডিঅ' ক্লিপটো, মই ইয়াতে এড কৰি দিছোঁ। আমাৰ ইয়াৰ ঘৰৰ তিয়হ তেওঁ নিজেই ৰোৱা, তেওঁ নিজে প্ৰথম কাটিছে, আৰু কয় নহয় খৰাহিত ল'লে বোলে বেছিকৈ লাগে। আমাৰ যিহেতু খৰাহি নাই, গতিকে আমি এইটোৱে লৈছোঁ আৰু 2টা তিয়হ ছিঙিলে আৰু দেখাই আছিলে মোক ক'ত লাগিব। তেওঁ যিহেতু ডিউটি আৰম্ভ হৈ গ'ল, গতিকে মোক দেখাই আছে আৰু বাৰীখনত। এয়া অলপমান জলকীয়া ছিঙিছে তেওঁৰ লগৰ কাৰোবাক দিবলৈ। মোৰ ভিডিঅ' চাই মানে কৈছে ভোট জলকীয়া ইমান লাগিছে, তই দিয়া নাইকিয়া বোলে। দিম ইয়াত জলকীয়া অলপ ছিঙিছে, ঘৰৰ নিজেই কৰা খেতি। আজি কচু দেখিছে, আমি নিজে ৰুইছোঁ, মানে আমাৰ বাৰীখনত কচু নহয় জানেনে, কচু আমি নিজে ৰোৱা, গুটি কচু, পাত খাবলৈ, তাৰমানে থুৰবিলাক এতিয়া গৰমত দালিত দি খাবলৈ বা মাছৰ মাথাৰ লগত বিৰাট ভাল লাগে নহয় জানো। আপোনালোকে খাই ভাল পায় নাই জনাবচোন। তাৰপিছত এয়া মূলাও একে বুঢ়াই হৈ গৈছে, বোলো চালাড কৰি খাবলৈ ভাল হ'ব। মানে সেইদিনাই উপাসনাটো আহিছিলে ভাত খাবলৈ ৰাতি, ভিডিঅ' কৰাই নহ'ল বাৰু। তাৰপিছত এয়া মূলা, তিয়হ আৰু ঘৰৰে ধনিয়া দেখিছেনে, বিয়াই মানে 6-7 দিনটো বিয়াতে লাগি থাকিলোঁ, ঘৰৰ একো পাচলি ছিঙাও নহ'লে, গোটেই বুঢ়া হৈ গৈছে, উপায় নাই আৰু। তাৰপিছত তেওঁ তেনেকৈ ছিঙিছে। আজি মোৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে, লাইক